এযোৰ কাপোৰ লৈছোঁ আপোনালোকৰ আগলৈ মই কাষ্টমাৰ কাৰণে কৰি আছোঁ অৰ্ডাৰ কাপোৰে কৰি আছোঁ মই তো সেই কাপোৰযোৰ আপোনালোকৰ আগত দেখাব লৈছোঁ কেনেকৈ ধৰণে কৰিছিলোঁ মই আৰু সেইযোৰ কাপোৰ আপোনাৰ চন্দ্ৰী কটনত কৰিছিলোঁ মই আৰু কাপোৰযোৰ সম্পূৰ্ণ হৈ উঠিছে আৰু আপোনালোকৰ আগত দেখাই আছোঁ কাপোৰযোৰ কেনেকুৱা হৈছে ফাৰ্ষ্টে মই আপোনালোকক সেইটোৱে আগৰ ধৰণে আপোনালোকক ব্লাউজ পিচটো দেখাইছোঁ ব্লাউজ পিচটো যিহেতুকে জেতুকা লগোৱা ৰঙা হৈ আছে এইটো ব্লাউজ তাৰপিছত আহিব আপোনাৰ মেখেলাখন আহিব সেইখন আপোনাৰ মেখেলাখন এনেধৰণে ফুল আহিব এখন মেখেলা আৰু মই ইয়াত জুনিয়ৰ কাপোৰ অৰ্ডাৰ কৰি তেখেতলোকক মই পুৰা ৰেডি কৰি দিওঁ অকল ব্লাউজটো চিলাবলৈ মেখেলা হওক আপোনাৰ চাদৰ দহি বটা হওক মেখেলা চিলোৱা হওক মানে সকলো পাৰি কামো সকলো কাম কৰি দিয়া হয় মানে এযোৰ কমপ্লিট কাপোৰ যেনেদৰে কৰা হয় ঠিক তেনেদৰে মই কমপ্লিটে কৰি দিওঁ কাপোৰযোৰ অকল পিন্ধিব পৰা অৱস্থাত কৰি দিওঁ আৰু তাৰপৰা এইযোৰ এখন মেখেলা দেখাইছোঁ যিহেতুকে ইয়াত মই সম্পূৰ্ণকৈ মই চিলাইও দিছোঁ এয়া ফলছ মানে মই ফলছ নলগাওঁ মই আপোনাৰ লাইনিং লগাওঁ কাপোৰত এইযোৰ চাদৰখন দেখাইছোঁ এইখন চাদৰখন আছে চাদৰখন পিংক কালাৰ মানে আপোনাৰ ব্লেকত আপোনাৰ পিংক আপোনাৰ কালাৰ মানে পিংক কালাৰ চাদৰখন লৈছে আৰু আপোনাৰ ব্লেক কালাৰ মেখেলাৰ ব্লাউজ লৈছে চাদৰ আৰু ইয়াত আপোনাক মই বাটি দিছোঁ ধুনীয়াকৈ আপোনাৰ মণি দহি বাটি দিয়া হৈছে আৰু ইয়াত আপোনাৰ ছাইডত ধুনীয়াকৈ এটা পটি লগাই দিছোঁ চাদৰখন মই সম্পূৰ্ণকৈ দেখাই আছোঁ আপোনালোকক কিন্তু আপোনাৰ চাদৰখন কেনেকৈ ল'লে কেনেকুৱা হয় দেখিব আপোনালোকে এনেকৈ দেখাইছোঁ আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ কাপোৰযোৰ এখন আপোনাৰ মেখেলা এখন এনেকৈ বুটা সৰু য়েল্ল' কালাৰ বুটা বাটি দিছোঁ তাৰপিছতে ইয়াত আপোনাৰ মাজত পিংক আছে এখন চাদৰখন আপোনাৰ বগা দহি পাতিছোঁ আৰু এনেকৈ গোটেই আঁচলটো আপোনাৰ এইটো গৈ আছে মাজত এনেকৈ সেই যোনটো বুটা দিছিলোঁ মই হালধীয়া য়েল্ল' কালাৰ এনেকৈ বুটা দিছোঁ আৰু এনেকৈ আঁচলটো গৈ থাকিব আপোনাৰ একচুৱেলি কালাৰটো আপোনাৰ এইটো এতিয়া যোনটো পিংক আহিছিলে এইটো কালাৰ হয় আৰু ইয়াৰ ব্লাউজ পিচটো দেখাইছোঁ আপোনালোকক কলাৰটো মানে ভাল উঠা নাই কিবা পিকচাৰ হেৰিটো এখন আপোনাৰ চাদৰখন এখন আপোনাৰ ব্লাউজটো আপোনাৰ এখন আছে মেখেলাখন এখন মেখেলা ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি আপোনালোকক লাগে তেনেকৈ অৰ্ডাৰো কৰিব পাৰিব মোক ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ যে ভিডিঅ' কৰি আছোঁ তেতিয়া আমাৰ এখেতে আমাৰ অকণমান আমনি কৰিছিলে যিহেতুকে মাকে মানে ইয়াত থৈ গৈছে আৰু হেল্ল' কৈ দিয়া
মাকে ইয়াত থৈ গৈছে, স্কুল গৈছে, আৰু সি মোক অকণমান আৰু কামত আমনি কৰিছিলে, কিন্তু এতিয়া ঠিক হৈ গ'ল ন। বাই কৈ দিয়া, বাই কৈ দিয়া। আৰু এতিয়া কি বুলি কয়, আমি এতিয়া থওঁ ন, আমাৰ এতিয়া আমি ভিডিঅ' কৰি হৈ গ'ল। আৰু মই আমনি কৰিছিলোঁ বেগীতে অকণমান, ভিডিঅ' কৰোঁতে অকণমানে আমনি কৰিছিলে আৰু, কাৰণ মানে মাকে স্কুল গ'ল আৰু আইতাও মাও আজি নাই, মানে আইতাক নাই মানে, হয় নাই, সেইটো। তাৰপিছত আৰু এতিয়া মোৰ লগতে থাকিব অকণমান দেৰি, আৰু কাপোৰযোৰ মই এতিয়া দিবলৈ মানে এতিয়া কাপোৰযোৰ দি পঠাম, মই অলপ পাছতকৈ পেকিং কৰিম। বাই বাই কৈ দিয়া, বাই কৈ দিয়া। পেকিং হৈ গ'ল, ধুনীয়াকৈ কেৰি বেগত সোমাই কাপোৰ। কাপোৰ পেক হৈ গ'ল, এতিয়া দিবলৈ ৰেডি।